Haura Gharalong Ningduk Meme Abirta. Poison kedo ahormu kecholog penajok inu kacharlibom aoso Guwahati Hospital along kithi. Shankardev Neketon along Science Project a Pharman Seki kedo bomahot Hotel Pen kewan chowmin kechua joksi labang soa hoso thinanglo. Than bang atum pen bang prehini charlio somarta laso a chowmin kecho penamat keso longlo. Latumang bong pen kiso kisik nai tonmoy bora rong piaphan mesen pen kiso kilang ponji aphan Guwahati se kachlang hem an ponlo sita Dr. atum paring un edelopusi birta longdon bang soalam ki koson ko pusi ki dolong lok mapua pothak alam kiri ka kuruk padovek popusi Karibiang long SP Sanjeev Kumar Saikia hinpen kithi lot aoso apaya pua phan aning pathepo আৰু বাকি কিটা বাচ্চাৰ কন্ডিশনস চাই পেলাই মই ভাবো আইদাৰ গুৱাহাটী মেডিকেল কলেজ বা কিফু মেডিকেল কলেজ য'ত হুইচেভাৰ ইজ বেটাৰ প্লেচ বা কনভিনিয়েণ্ট মানে চিট কৰা ভাল হ'ব কাৰণ মই প্ৰাইভেট হস্পিটেলত ভৰ্তি কৰা যে মই ইমান নাজানো যে তাত ছুপাৰ স্পেচিয়েলিষ্ট কিবা আছে নে নাই কি আছে কি নাই তো আপুনি বেছি ভালকৈ জানিব তো গাৰ্জেনসকলক ৰিকুৱেষ্ট কৰি পেলাই এইটো মই ভাবোঁ ৰিকুৱেষ্ট কৰি দিয়া ভাল Senior sir, no sir. Sabes ahormu sir. Ahormu sir. Bueno, sir. Tata prantu digol. Itu na, laporan wala kamu na schedule aspect tagrane. Itu juga untuk kayak distance untuk dekat kalau jadi syarat mati. Oh, kami ekdom ekebae strongest possible action ji police officer পৰা হ'ব লাগে। Sir, ইমান দিন আপুনি এক্সিডেন্ট কচাৰলক উলিয়াবৰ উলিয়ালে ভাল পালো স্যার। কি বস্তু তাত আছিলে স্যার? মই এইটো এনালাইসিস কৰিব কৈছে। আমাৰ খবৰে লোৱা নাই ইমান। এনালাইসিসৰ কথা পাতি আছে। অকমান টাইম কৰিব লাগিব। খোলা নাই গ'ল খবৰে লোৱা নাই কিয়? কোনে খোলা নাই এতিয়া প্ৰায় সপ্তাহে আমি গম পালে স্যার ট্ৰিটমেণ্টৰ কাৰণে বহুত প্ৰব্লেম হ'ল বস্তুটো গম নোপোৱাৰ কাৰণে তেওঁলোকে এণ্টিড'টটো দিব পৰা নাই কি বস্তু খাইছে বুলি আৰু এটা আমাৰ এগেইনষ্টত কেছ লগাই দিলে মোৰ ল'ৰা এতিয়া আপোনাৰ কিবা হৈছে স্যাৰ এইটো তাক পোষ্টমৰ্টেম কৰিব লগা হ'ল মোৰ ল'ৰাটোৰ কিনা দুখত এইটো নিজে কোৱা নাই স্যাৰ ছুইচাইড কেছ নহয় মোৰ ল'ৰা ফালি দিলে গেম চেট দিয়ে নাৰ্ছিংহোমৰ পৰা এতিয়া ফালি কৰি আনিছে তাৰ বহুত এটলিষ্ট আপুনি ইনগ্ৰিডিয়েণ্টটো উলিয়াই যদি নাৰ্ছিংহোমত দিয়া হয় মোক বাৰে বাৰে কৈছে মই ফোন কৰিছিলোঁ অসমত চৰকাৰ ফোন কৰিছিলোঁ যে আপোনালোকে চ'ৰ্চত যেনেকৈ আমাৰ ইনগ্ৰিডিয়েণ্ট ওলাই দিয়ক ডক্টৰে চিকিৎসা কৰিবলৈ টান পাই আছে বস্তুটো কি মানে এণ্টিড'টটো 4টা আছে এণ্টিড'ট ডাইৰেক্ট দিব পাৰে মানে যদি এইটো বস্তু খাইছে বুলি গম পালে তেওঁলোকে এক্সপেৰিমেণ্ট কৰি আছে এইটো নহয় এক্সপেৰিমেণ্ট কৰি মোৰ ল'ৰা এক্সপায়াৰ হৈ গ'ল আৰু যাতে ভৱিষ্যতে এনেকৈ কাৰো নহওক সেইকাৰণে ব্যৱস্থা লওক মোৰতো গ'ল যি ক্ষতি হ'ল আৰু বেলেগক ক্ষতি হ'ব নালাগে এইটো ছাৰ এইটো স্ল' পয়জন ছাৰ এইটো লাহে লাহে খাই আছে এইটো চাব ছাৰ সাৱধান এইটো বেলেগ কিবা বস্তু দিছে স্ল' পয়জন ৰিপৰ্ট অলৰেডি পাব পালে একজেক্টলি কি কেনেশ্যন হৈছে কি হৈছে আমি গম পাম অকণমান টাইম লাগিব আৰু চাগে নহয় এইটো এটা মৰ্মান্তিক ঘটনা বহুত দুখজনক সমবেদনা দিবলৈ সকলো আহিছে কিন্তু সমবেদনা দিলেই নহয় ঘৰখনৰ লগত ক্ষতিপূৰণ কোনেও এইটো ভৰিব নোৱাৰে আৰু সেই অনুভৱখিনি মুখেৰে ক'বলৈ সহজ কিন্তু মাক দেউতাকৰ লগত কি হৈছে সেইখিনি উপলব্ধি কৰাজনেই জানে আৰু এই ঘটনাটো হয়তো আমাৰ প্ৰধান আচাৰ্য বিমল মোৰ বন্ধু তেওঁ জানি বুজি অনা নাছিলে যে তাত পয়জন আছে বুলি চাওমিনখিনি বা ৰেষ্টুৰেণ্টতো জানি বুজি কিবা পয়জন দি পেলাই চাওমিন নবনায় কিন্তু ভুলটো হৈছে বিদ্যাভাৰতী স্কুল এখনত বাহিৰৰ পৰা খাদ্য নালাগে বুলি সদায় এনাউন্সমেণ্ট কৰা মোৰ ঘৰৰ ওচৰৰ পৰা মই সদায় শুনো তেনে অৱস্থাটো চাওমিন অলপ আহিল কেনেবাকৈ আৰু তাত ভুল হৈছে স্কুল কৰ্তৃপক্ষত পৰিচালনা সমিতি এখন আছে হয়তো সমিতিখন দুৰ্বল হৈছে তেওঁলোকে ভালকৈ পৰিচালনা কৰিব পৰা নাই আৰু প্ৰধান আচাৰ্যৰ ভুল হৈছে গতিকে ভুলৰ তদন্ত যিয়ে নহওক তেওঁলোকে ভুলটো স্বীকাৰ কৰিব লাগে প্ৰধান আচাৰ্যই ভুল স্বীকাৰ কৰিব লাগে স্কুল পৰিচালনা সমিতিয়ে ভুল স্বীকাৰ কৰিব লাগে আৰু দুখৰ এই ভুলৰ এটা শাস্তিও পাব লাগে যাতে ভৱিষ্যতে এনেকুৱা এটা নহয় কোনোখন স্কুলতে নহয় আমাৰ সমাজত নহয় আমাৰ বজাৰত যাতে এনেকুৱা এটা সিচুৱেশ্যন দ্বিতীয়বাৰ নহয় আৰু প্ৰধান আচাৰ্য বিমলে তেওঁৰ নৈতিকতা স্বীকাৰ কৰি
প্ৰধান আচাৰ্যৰ পৰা অব্যাহতি ল'ব লাগে আৰু পৰিচালনা সমিতিখন এখন ভংগ কৰি নতুনকৈ ৰিফৰ্ম কৰক। ৰিফৰ্ম কৰি আগলৈ যাতে এনেকুৱা ঘটনা নহয় তাৰ প্ৰতি গুৰুত্ব দিয়ক। সেইখিনি মোৰ ক'বলগীয়া। 28 তাৰিখে যিটো ঘটনাটো হ'ল দুৰ্ভাগ্যজনক, সেইটো হ'ব নালাগিছিল আৰু যাতে ভৱিষ্যতে নহওক তেনেকুৱা সজাগতাও হ'ব লাগে। দ্বিতীয়তে এই যিটো ঘটনাটো হ'ল, মই বিশেষকৈ স্কুলকো জগৰীয়া বুলি ক'ব বিচাৰোঁ। কেলেই বিচাৰোঁ, যেতিয়া মৰ্ণিং এছেম্বলি হয় তেতিয়া সিহঁতে ধুনীয়াকৈ ল'ৰা ছোৱালীক বুজায় যে তেনেকৈ ফাষ্টফুড বস্তুবিলাক আনিব নালাগে, স্বাস্থ্যৰ কাৰণে হানিকৰ। দ্বিতীয়তে যেতিয়া মাতৃগোটৰ মিটিং হয় তেতিয়া সিহঁতক পিঠা বনাই আনিবলৈ দিয়া হয়। তেনেকুৱা স্বত্তেও যে সিহঁতে চাওমিনটো যিটো পাৰ্মিশ্যন দিলে সেইটো মই বুজিব পৰা নাই। খুব দুৰ্ভাগ্যজনক। যদি স্কুলৰ যদি নিয়মতেই নাই আৰু বিদ্যালয়টো যদি নিয়মতেই নাই তেনেকুৱা, তে সেইটো অনাটো মই সন্তুষ্টজনক নহয়, বিশেষকৈ মোৰ ছাইডৰ পৰা। সেই গতিকে মই দোকানীটো বাৰু জগৰীয়াই, কাৰণ দোকানীটো দিবই, কাৰণ সিহঁতে দোকানৰ বিজনেছৰ কাৰণে নামিছে। সেই গতিকে তাৰ আগতে স্কুলৰ দায়িত্ব এটা আছিল যে এই খাদ্যটো স্বাস্থ্যকৰ হয় না নহয় চোৱাটো দৰকাৰ আছে, সত্য কথা। সেই গতিকে মই মোৰ ছাইডৰ পৰা বা হাড়গত সমূহ বাসিন্দা হৈ মই স্কুলকো জগৰীয়া কৰিব বিচাৰিছোঁ। কাৰণ যিহেতু মৰ্ণিং এছেম্বলিত কোৱা হয়, যিহেতু এটা মাতৃগোটৰ ক্ষেত্ৰতো পিঠা বনাব দিব লগা হয়, অনা হয়। তাৰপিছতে ফাষ্টফুড খোৱাটো মই বুজি পোৱা নাই, যে পাৰ্মিশ্যন দিয়াটো বুজি পোৱা নাই। মই ইমানে ক'ব বিচাৰিছোঁ। এতিয়া সকীয়াই দিব বিচাৰিছোঁ যে শংকৰদেৱ স্কুলখনৰ প্ৰধান শিক্ষকক আমি সকীয়াই দিব বিচাৰিছোঁ যে যি সময়ত আগত কৈছিল যে তেওঁলোকে দম্ভালি মাৰি কৈছিল যে আমাৰ স্কুলখনত কোনো পধ্যেই ফাষ্টফুডৰ আইটেম এলাউ কৰা নহয়, সেই সময়ত কেনেদৰে এই গাফিলতি তেওঁলোকে কৰিলে। তেওঁলোকৰ গাফিলতিৰ কাৰণে এজন ছাত্ৰ আজি মৃত্যুবৰণ কৰিবলগীয়া হ'ল, যাৰ দায়ী সম্পূৰ্ণভাৱে স্কুল কৰ্তৃপক্ষৰো আছে। আৰু যি সময়ত তেওঁলোকে পিঠা পনাৰ এটা কম্পিটিশ্যন পাতে, মাতৃ সন্মিলনী পিঠা পনাৰ কম্পিটিশ্যন পাতে, সেই সময়ত তেওঁলোকে আজি কিহৰ কাৰণে এই চাওমিন আনি খুৱাবলগীয়া হ'ল ছাত্ৰ ছাত্ৰীক। সেইটো কাৰণে আমি সকীয়াই দিছোঁ যে প্ৰধান শিক্ষকজনে যাতে অতি সোনকালে তেওঁ পদত্যাগ কৰে আৰু এই কমিটিখন, যিখন এটা কমিটি আছে, সেই কমিটিখন যাতে বৰ্জন হয়, আমি যুৱ ছাত্ৰ পৰিষদৰ পৰা সকীয়াই দিছোঁ। আৰু অনাগত দিনত যি তন্ময় বৰা ৰংপিৰ মৃত্যু হৈছে, তেওঁৰ যাতে উচিত তদন্ত হয় আৰু তেওঁ যাতে ন্যায় পায়। আৰু অনাগত দিনত আৰু 11জন যি যুৱক বা শিক্ষকসকল আছে তেওঁলোকৰ যাতে সঠিক ট্ৰিটমেণ্ট পায়, তাৰে আমি কামনা কৰিছোঁ যুৱ ছাত্ৰ পৰিষদে। ধন্যবাদ।